नमस्कार मैं मौजिद बंधुসকল बलगते चाওক आज 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर आधार कार्डक লৈ আহি গল ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা আপোনাৰ লগত ৰাখিব নালাগে আধাৰ কাৰ্ড। ইউপিআইৰ দৰে কিউআৰ কোড স্কেন কৰিয়েই লাভ কৰিব আধাৰ কাৰ্ড। এতিয়াৰ পৰা কোনো হোটেল দোকান আৰু ভ্ৰমণৰ সময়ত দিব নালাগে আধাৰ কাৰ্ড বা আধাৰৰ ফটোকপি। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি কৈছে চাও আহক। আধাৰ কাৰ্ড সন্দৰ্ভত আহিল ডাঙৰ খবৰ। এতিয়াৰ পৰা ইউপিআইৰ দৰে কিউআৰ কোড স্কেন কৰি লাভ কৰিব আধাৰ কাৰ্ড। আধাৰৰ সকলো তথ্য কিউআৰ কোড স্কেন কৰি লাভ কৰিব আপুনি। সকলো চৰকাৰী আঁচনিৰ বাবে কিউআৰ কোড স্কেন কৰিয়েই ল'ব আপোনাৰ তথ্য। এতিয়াৰ পৰা আপোনাৰ লগত ৰাখিব নালাগে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ কোনো ফটোকপিও ৰাখিব নালাগে আপোনাৰ লগত। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিলে এটা নতুন আধাৰ এপ, য'ত কিউআৰ কোড স্কেনৰ দ্বাৰাই কৰিব পাৰিব আধাৰ পৰীক্ষণ। ইউপিআইৰ পেমেণ্ট কৰাৰ দৰেই সহজ হৈ পৰিল আধাৰ ভেৰিফিকেশ্যন। ডিজিটেলভাৱে ভেৰিফাই কৰিয়েই শ্বেয়াৰ কৰিব পাৰিব আধাৰৰ সবিশেষ। আৰু এতিয়াৰ পৰা কোনো হোটেল দোকান ভ্ৰমণৰ সময়ত আপুনি দিব নালাগে আধাৰ কাৰ্ড বা আধাৰ কাৰ্ডৰ ফটোকপি। আৰু এই এপটো মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। পৰৱৰ্তী খবৰ আজি ঘোষণা কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। ফলাফলৰ পূৰ্বে এছএবে প্ৰকাশ কৰিব জাননী। আজিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চৰ্চা চলিছিল যদিও অৱশেষত এই কথা নস্যাৎ কৰিছে এছএবে। আৰু ফলাফলৰ পূৰ্বে এছএবে জাননী প্ৰকাশ কৰিব বুলিও জনাইছে। পৰৱৰ্তী খবৰ ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে গুৱাহাটীত ১৪খন সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ উত্তাল প্ৰতিবাদ। আমচুৰ দাবী ৱাকফ সংশোধনী আইন শীঘ্ৰে বাতিল কৰক। আৰু ২ সহস্ৰাধিক আমচুৰ নেতাকৰ্মীয়ে বিক্ষোভ চলাইছে গুৱাহাটীত। গুৱাহাটীৰ প্ৰতিবাদলৈ অহা আমচু কৰ্মীক বাধা আৰক্ষীৰ। চচলৰ ধৰ্ণাস্থলীত আমচুৰ উত্তাল প্ৰতিবাদ। ৱাকফ সংশোধনী আইন ২০২৫ বাতিলৰ দাবীৰে তীব্ৰ প্ৰতিবাদ আমচুৰ। আৰু লগতে অন্য কেইবাটাও দাবী লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে। প্ৰতিবাদত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিল আমচুৰ নেতাকৰ্মীসকল। ২ সহস্ৰাধিক আমচুৰ নেতাকৰ্মীৰ বিক্ষোভ কাৰ্যসূচী গুৱাহাটীত। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। আৰু ৱাকফ সংশোধনী বিধায়ক বা আইন প্ৰত্যাহাৰৰ দাবী আমচুৰ। গুৱাহাটীৰ প্ৰতিবাদলৈ অহা আমচু কৰ্মীক বাধা আৰক্ষীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে আমচু কৰ্মীক আটক কৰাৰ অভিযোগ উত্থাপন কৰে এই সংগঠনটোৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। আজিৰে পৰা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা। পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ এইবাৰ আহি গ'ল ডাঙৰ নিৰ্দেশনা। আজিৰে পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা। পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষক। শিক্ষা হেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতিৰ আপডেট। আৰু বিদ্যালয়ত একেৰাহে উপস্থিত নাথাকিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। পোষ্ট গ্ৰেজুৱেট শিক্ষকে 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান। গুৱাহাটী মহানগৰীৰ প্ৰাথমিক বিদ্যালয়সমূহ দুপৰীয়া 2:05 খোলা থাকিব লাগিব। আৰু বিয়লি 3:25 খোলা থাকিব লাগিব এমই স্কুল। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত 3:25 খোলা ৰাখিব লাগিব বা খোলা থাকিব লাগিব। আৰু বিদ্যালয়ৰ আন কৰ্মচাৰী পুৱা 10 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত। আৰু 4:30 বিদ্যালয়তে থাকিব লাগিব কৰ্মচাৰীসকল।
কামৰূপ মেট্ৰ বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ কি হৈছে ভাৰতীয় ৰেলৱেত এটাৰ পিছত আন এটা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত এইবাৰ ৰেলৰ ইঞ্জিনে এৰি থৈ গ'ল ৰেলৰ ডবা আৰু তাৰ পিছতে ৰাজ্যৰ হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছত এই ভয়ংকৰ ঘটনা। লখিমপুৰত ইঞ্জিনে এৰি থৈ গ'ল ৰেলৰ ডবা। ৰাজ্যৰ হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। লখিমপুৰত ইঞ্জিনে এৰি থৈ গ'ল ৰেলৰ ডবা। 12178 নং যাত্ৰীবাহী ৰেলত অঘটন নে এয়া এক আজব ঘটনা। চিলনীবাৰীত যাত্ৰীবাহী ৰেলত সংঘটিত হ'ল এই কাণ্ড। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছত এই ঘটনা সংঘটিত হৈছে। ইঞ্জিনৰ পৰা বিচ্ছিন্ন হ'ল ট্ৰেইনখনৰ কেইবাটাও ডবা বা এই ডবাসমূহ সম্পূৰ্ণ ডবা যিমানখিনি ডবা আছিলে ৰেলৰ ইঞ্জিনৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল আৰু ডবাটোত ইঞ্জিনটো প্ৰায় 4 কিলোমিটাৰলৈকে আঁতৰি গ'ল অৰ্থাৎ আগুৱাই গ'ল আৰু নিমিষতে ডবাত থকা যাত্ৰীসকলৰ মাজত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ আৰু প্ৰায় 1 ঘণ্টাৰ মূৰত ৰেল বিভাগৰ কৰ্মচাৰীয়ে ডবাৰ সৈতে সংযোগ কৰে ইঞ্জিনটো। পৰৱৰ্তী খবৰ এইবাৰ বৃদ্ধাশ্ৰমৰ ভূমিত চকু পৰিছে ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ। ফাদিল হ'ল বসুন্ধৰাৰ জৰিয়তে 5 বিঘা মাটি দখলৰ অভিসন্ধি। মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এইবাৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিৰ গুৰুতৰ অভিযোগ। বৃদ্ধাশ্ৰমৰ ভূমিত এইবাৰ চকু পৰিছে ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ। ঢেকিয়াজুলিত মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ। অনাথ আশ্ৰম তথা বৃদ্ধাশ্ৰমৰ নামত মহিলা সমিতিৰ পৰা মাটি দখল মন্ত্ৰী অশোক সিংহলৰ। ফাদিল হ'ল বসুন্ধৰাৰ জৰিয়তে 5 বিঘা মাটি দখলৰ অভিসন্ধি। ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত 5 বিঘা মাটিত চকু মন্ত্ৰী অশোক সিংহলৰ। মন্ত্ৰী পত্নীৰ নামত বৃদ্ধাশ্ৰমৰ মাটি দখল কৰাৰ চলিছে যুঁজা। ঢেকিয়াজুলি মহিলা সজাগতা সমিতিয়ে এই সন্দৰ্ভত তুলিছে গুৰুতৰ অভিযোগ। মহিলা সজাগতা সমিতিৰ দখলত আছিল 22 বিঘা মাটি আৰু এই 22 বিঘা ভূমিৰ 17 বিঘা এৰি দিছিল শ্বহীদ নেক স্থাপনৰ বাবে আৰু বাকী থকা 5 বিঘা মাটি বৃদ্ধাশ্ৰমৰ বাবে এৰি দিছিল মহিলা সমিতিয়ে আৰু মন্ত্ৰী অশোক সিংহলে বৃদ্ধাশ্ৰম নিৰ্মাণ কৰিব বুলি দিছিল প্ৰতিশ্ৰুতি। কিন্তু সেই 5 বিঘা মাটি পত্নীৰ নামত নামজাৰিৰ বাবে এতিয়া কৰিলে আবেদন। এই মহিলা সমিতিয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ দেশৰ মধ্যবিত্ত শ্ৰেণীলৈ সকাহ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হ্ৰাস কৰিলে ৰেপো ৰেট, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হ্ৰাস পাব ঘৰ আৰু গাড়ীৰ ঋণৰ EMI। ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ RBIয়ে বাণিজ্যিক বেংকক হ্ৰস্বম্যাদী প্ৰয়োজনৰ বাবে ধন ধাৰে দিয়া সুতৰ হাৰ বা ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰি কিছু সকাহ প্ৰদান কৰিছে মধ্যবিত্ত শ্ৰেণীক। বুধবাৰে RBIৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰিলে নতুন ৰেপো ৰেট। বৰ্তমানৰ ৰেপো ৰেট 6.25% পৰা 6%লৈকে হ্ৰাস পাইছে। প্ৰসংগক্ৰমে বিগত 2 বছৰ ধৰি RBIয়ে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছিল। গভৰ্ণৰ শক্তিকান্ত দাসে গভৰ্ণৰ পদৰ পৰা অৱসৰ লোৱাৰ পিছতে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ফেব্ৰুৱাৰী মাহত RBIৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপোৰ হাৰ 0.25% হ্ৰাস কৰিছিল। মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ মাত্ৰ 2 মাহৰ পিছতে পুনৰ ৰেপো হাৰ 0.25% হ্ৰাস কৰে। অৱশ্যে সূত্ৰৰ তথ্য অনুসৰি এই সিদ্ধান্ত অনিবাৰ্য আছিল। GDP বৃদ্ধিৰ বাবে আগত আন কোনো পথ নাছিল। সেয়ে ইতিবাচক পদক্ষেপ হিচাপে পুনৰ ৰেপো ৰেট হ্ৰাস কৰা হয় বুলি সদৰি কৰিছে। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা মুছলমান মহিলাই পিন্ধিব নোৱাৰিব বৰ্খা আৰু হিজাব। বৰ্খা আৰু হিজাব পৰিধান কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত সম্পূৰ্ণ মুখমণ্ডল ঢাকি ৰখাত নিষেধাজ্ঞা জাৰি চৰকাৰৰ আৰু এই আইন ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে ইছলামিক ৰাষ্ট্ৰ কিৰগিস্তানে।
মুছলমান মহিলাসকলক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বৰখা আৰু হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ ইছলামিক ৰাষ্ট্ৰৰ ৰাজহুৱা স্থানত সম্পূৰ্ণ মুখমণ্ডল ঢাকি ৰখাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এই আইন ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কাৰাবাসৰ লগতে ভৰিব লাগিব জৰিমনা বৰখা আৰু হিজাব পৰিধান কৰিব নোৱাৰিব মহিলাসকলে ইছলামিক দেশ কিৰ্গিস্তান চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত সুৰক্ষাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিৰ্গিস্তান চৰকাৰে পৰৱৰ্তী খবৰ পশ্চিমবংগত বলবৎ হ'বলৈ নিদিও নতুন ৱাকফ সংশোধনী আইন সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি এই ঘোষণা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে কয় যে পশ্চিমবংগত নচলিব বিজেপিৰ বিভাজনকাৰী নীতি পশ্চিমবংগত বলবৎ হ'বলৈ নিদিও নতুন ৱাকফ আইন ৰাজ্যখনৰ লাখ লাখ মুছলমানক এই বুলি আশ্বাস মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি পশ্চিমবংগত নচলিব বিজেপিৰ বিভাজনকাৰী নীতি 33% সংখ্যালঘুৰ পক্ষত আছে পশ্চিমবংগ চৰকাৰ আৰু ধৰ্মৰ ভিত্তিত বিভাজন হ'বলৈ নিদিও পশ্চিমবংগক মুছলমানৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ঘোষণা তেওঁ লগতে কয় যে লাগিলে চৰকাৰী পক্ষৰ গুলি খাম তথাপিও বিভাজন আনিবলৈ নিদিও পশ্চিমবংগত পৰৱৰ্তী খবৰ পক্সো আইনৰ অধীনত আদালতৰ ঐতিহাসিক ৰায়দান নাবালিকাৰ সৈতে কুকাণ্ড কৰা শিক্ষকক 187 বছৰৰ কাৰাদণ্ড আদালতৰ নাবালিকাক ন্যায় প্ৰদান কৰি আদালতৰ ঐতিহাসিক ৰায়দান 2 বছৰতকৈও অধিক সময় নাবালিকাৰ সৈতে কুকাণ্ড কৰিছিল এইগৰাকী লম্পট শিক্ষক মহম্মদ ৰফিয়ে আৰু পক্সো আইনৰ অধীনত এতিয়া এইগৰাকী লম্পট শিক্ষকক 187 বছৰৰ জেল দিছে আদালতে নাবালিকাৰে কুকাণ্ড কৰা শিক্ষকক 187 বছৰৰ কাৰাদণ্ড নাবালিকাক ন্যায় প্ৰদান কৰি আদালতৰ ঐতিহাসিক ৰায়দান উল্লেখযোগ্য যে 2 বছৰতকৈও অধিক সময় নাবালিকাৰ সৈতে কুকাণ্ড কৰিছিল শিক্ষক মহম্মদ ৰফিয়ে আৰু লম্পট মাদ্ৰাছাৰ শিক্ষক মহম্মদ ৰফিক এতিয়া 187 বছৰৰ কাৰাদণ্ডৰ শাস্তি দিছে আদালতে লকডাউনৰ সময়ত এগৰাকী 16 বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল ৰফিয়ে আৰু কেৰালাৰ তালিপাৰম্বা ফাষ্ট ট্ৰেক বিশেষ আদালতে মঙলবাৰে দিয়ে এই ৰায়দান পক্সো আইনৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয় লম্পট শিক্ষক মহম্মদ ৰফিক আৰু গোচৰ অনুসৰি 2020 মাৰ্চৰ পৰা ৰফিয়ে নাবালিকাগৰাকীক চলাইছিল যৌন নিৰ্যাতন আৰু 2021 চনলৈকে লম্পট শিক্ষক মহম্মদ ৰফিয়ে চলাই গৈছিল এই যৌন নিৰ্যাতন আৰু এতিয়া পিতৃ মাতৃৰ এজাহাৰৰ ভিত্তিত বাজায়াংগাৰী আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ উল্লেখযোগ্য যে পূৰ্বে কান্নুৰ জিলাৰ এখন মাদ্ৰাছাত আন এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাইছিল ৰফিয়ে আৰু পেৰলত বাহিৰত থকাৰ সময়তে দ্বিতীয়টো অপৰাধ সংঘটিত কৰিছিল লম্পট মহম্মদে আৰু এতিয়া নাবালিকাৰ সৈতে কুকাণ্ড কৰা এইগৰাকী লম্পট শিক্ষকক 187 বছৰৰ কাৰাদণ্ড দিছে আদালতে পৰৱৰ্তী খবৰ স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ পেৰলক লৈ পুনৰ বিতৰ্ক পুনৰ 21 দিনৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিল ধৰ্মগুৰু ৰাম ৰহিম 57 বছৰীয়া স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ বিৰুদ্ধে আছে হত্যা আৰু ধৰ্ষণৰ গুৰুতৰ অভিযোগ ৰাম ৰহিম পেৰলত সঘনে জেলৰ পৰা ওলাই অহাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছে এইবাৰ হাৰিয়ানা চৰকাৰে তেওঁক 21 দিন আৰু জানুৱাৰী 30 দিনৰ পেৰলত মুকলি কৰিছিল 2002 চনত ডেৰাৰ সদস্য ৰঞ্জিত সিঙৰ হত্যাৰ গোচৰত নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল কিন্তু বিগত বছৰৰ মে মাহত পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক মুক্তি দিছিল পাছত 2017 চনত শীৰ্ষক ধৰ্ষণৰ অভিযোগত নিম্ন আদালতে তেওঁক 20 বছৰৰ কাৰাদণ্ড দিছিল আৰু বৰ্তমান তেওঁ ৰোহটকৰ সোনিয়া জেলত আছে প্ৰাপ্ত তথ্য অনুসৰি ৰাম ৰহিমে 5 বছৰত 326 দিন পেৰলত জেলৰ বাহিৰত কটায় 20 জানুৱাৰীৰ পৰা তেওঁক 142 দিনৰ পেৰল দিয়া হৈছিল আৰু গত বছৰ 4 মাহৰ পেৰল পাইছিল এতিয়া এই নিয়মীয়া পেৰলক লৈ প্ৰশ্ন উত্থাপিত হৈছে
অধিবক্তাসকলে অভিযোগ কৰিছে যে ৰাম ৰহিমৰ হাৰিয়ানা, পাঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু শীৰ্ষত বৃহৎ ভক্ত আৰু ভোট বেংক থকাৰ কাৰণে ৰাজনৈতিক দলৰ পৰা তেওঁ সুবিধা পাইছে। এই পেৰোলৰ ক্ষেত্ৰত ন্যায়ৰ প্ৰশ্নই জনতাৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে।